15 আগষ্ট বুলি অকণমান ওলাই আহিছোঁ এখন গাঁৱলৈ যাম মিচিং চাংঘৰ দেখুৱাম আপোনালোকক চাই থাককচোন তাত গৈ আমি কি খাওঁ খুব ধুনীয়া জেগাটো লখিমপুৰ টাউনৰ পৰা 8 কিলোমিটাৰ 10 কিলোমিটাৰমান হ'ব ওলাইছোঁ মোৰ ছোৱালী মোৰ লগত আছে আৰু মোৰ বান্ধৱী এজনীৰ কাৰণে ৱেইট কৰি আছোঁ আহি আছে তাই ইমান ধুনীয়া ৰাস্তা দুয়োফালে সেউজীয়া পথাৰ মাজেৰে আমি গৈ আছোঁ গাঁওখনলৈ বৰ ধুনীয়া লাগিছে চকুকেইটাই যেন শান্তি পাইছে ৰঙাজান বৰবিল গাঁৱত আৰু ৰাস্তাতে আমি ফটো মাৰিবলৈ ষ্টাৰ্ট কৰিছোঁ ইমান ধুনীয়া মানে ধাননি পথাৰ চাৰিওফালে গ্ৰীনেৰী সেউজীয়া ইমান ভাল লাগিছে আমাৰ লগত আহিছে আমাৰ টিকলু সদায় আমাৰ লগত থাকে ইয়ালৈ আহিলে আমাৰ হিৰইন আৰু আমাৰ এয়া টিকলু হিৰইনৰ বহুত গৰম উঠিছে এয়া আমি গাঁওখনৰ ওচৰ পাইছোঁহি সেউজীয়া পথাৰৰ মাজত চাংঘৰবিলাক দেখিবলৈ খুবেই ধুনীয়া লাগিছে এয়া গৈ আছোঁ অলমষ্ট আমি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি অঁ আচ্ছা ইয়াৰ পৰা বনাবহে ন মানে বনালোঁ আৰু মিক্স কৰিলোঁ আৰু বুচি লগত এইটো থৈ দিব লাগিব নেকি এইটো এনেকৈ মিক্স কৰিম তাৰপিছত দৰৱটো লগাম ঠাণ্ডা হ'লে এতিয়া হেৰি ভাজি ল'লে হয় নাই ভাতৰ নিচিনা বনাইছোঁ ভাজি লৈ পেলাই এইটো হেৰি দৰৱটো দি থৈ দিব আৰু ন দৰৱটো দি ন তাৰপিছত ইয়াৰ পৰা ৰসটো ওলাই থাকে মোৰ ছোৱালী কেনেকুৱা লাগিছে দেখি বহি ভাল লাগিছে নাই ঠাণ্ডা লাগিছে হয় নাই দুইজনী বহি গৈছোঁ আৰু যা যোগাৰ কৰিছোঁ হাঁহৰ মাংসৰ লগত কি বনাম পিঁয়াজ আলু আৰু এয়া কোমোৰা আহি গ'ল দুইজনীয়ে অলপ হেল্প কৰি দিছোঁ যাতে জল্দি বনাই হয় আৰু এইখিনি কাটি মেলি আমি অকণমান ফুৰি আহিমগৈ ওচৰতে বহুত ধুনীয়া মানে নদী বৈ গৈছে আপোনালোকেও চাই থাকক ভিডিঅ'টো নেক্সট আমি লৈ যাম সেয়া চাবলৈ এইখিনি গুৰি কৰি থৈছে ন শুকান কৰি থোৱা এইটো আপঙত দিয়া লাডু হয় এইটো কঁঠালৰ পাত কুঁহিয়াৰ পাত আৰু ডাঙৰ মানিমুনি ন সৰু মানিমুনি ভাল দৰৱৰ বস্তুৱে দি পেলাই বনোৱা হয় মানে ইয়াক শুকুওৱা হয় শুকাই পেলাই আপুনি পিঠা বনায় ন লাডু কৰি থয় মানে এইটো বহুত দিনলৈকে থাকে ন আচ্ছা হেৰি নষ্ট নহয় ন বস্তুটো বহুত দিনলৈকে থাকে আমি ডাঙৰ পাতি টুকুৰাত বান্ধি থৈছোঁ এইটো আকৌ ডেকিত খুন্দিম আচ্ছা এইটো পূৰা পৰি আছে এই টোপোলাখিনি কিহৰ ইয়াত ঢালি থাকিব ন এইটো পকা নাই পুৰো 3 দিন হৈছেহে এসপ্তাহ খাবলৈ হয় এতিয়া আমি ওলাই যাওঁ ওচৰলৈ নদীখনৰ ফালে কি যে ধুনীয়া লাগিছে ছানছেটটো আপোনালোকৰো হয়তো ভাল লাগিছে চাই নহয়নে বাৰু ইমান সুন্দৰ আবেলি দুইজনীয়ে কথা পাতি খোজকাঢ়িলোঁ ৰাস্তাও ইমান ধুনীয়া গাঁৱৰ ভিতৰত ইমান ধুনীয়া ৰাস্তা আছে বুলি বিশ্বাসেই নহয়নে আৰু এয়া চাওকচোন আকাশখন নদীখন কি যে সুন্দৰ সৃষ্টি আৰু এই ঘৰলৈ উভতি অহা গৰুকেইটা চাওকচোন ইমান ধুনীয়া দৃশ্য সঁচাই সদায় আবেলি যেন ইয়াত বহি থাকিম এনেকুৱা লাগিছে আজি বৰ ধুনীয়া চিষ্টেমত ভাত বনাইছে দেই আমি অহালৈকে হাঁহৰ মাংসও ৰেডি হৈ গ'ল আৰু এয়া দুইজনী বহিছোঁ আপঙৰ সৈতে হাঁহৰ মাংস লৈ আৰু ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ